वेलकम बैक टू माय यूट्यूब चैनल आपन चाई आसे पीपी ब्लग। तो এতিয়া মই বলবমৰ কাৰণে পুৰা ৰেডি হৈ গৈছোঁ আৰু আজিৰ বলবমটো বেলেগ হ'বলৈ গৈ আছে। মানে কিয় বেলেগ হ'ব এইটো আপোনালোকক কৈ আছোঁ যে 5টা সপ্তাহৰ ভিতৰত আজি হ'ল 4 নম্বৰ সপ্তাহ আৰু 3টা সপ্তাহ আমালোকে গাড়ীতে গৈছিলোঁ। তো এতিয়া 4 নম্বৰ সপ্তাহটো আমালোকে ট্ৰেইনতে যাম আৰু মানুহ আহি আছে মোৰ লগতে আৰু মানুহ একেলগতে গৈ আছোঁ। তো ইয়াৰ পৰা ইপিনে যাব লাগিব বেলতলালৈকে, বেলতলাৰ পৰা অটো লৈ হোজাইলৈকে যাম। তো হোজাইৰ পৰা গুৱাহাটীলৈকে যাম ট্ৰেইনতে ঘূৰি। তো ট্ৰেইন যিটো ভীমশংকৰ জ্যোতিৰ্লিংগ আছে তাতে গৈ আৰু পানীটো ঢালিম। মানে মোটামুটি 14-15 কিলোমিটাৰ হ'ব খোজকাঢ়ি যাই গৈ আৰু পানীটো ঢালিব লাগিব। তো গাইছ বলক তেওঁলোকে আহিলে আৰম্ভ কৰিব। এয়া হ'ল আমাৰ গাঁৱৰ যিটো বলবমৰ গেট হয় আৰু ইয়াতে আমালোকৰ যিটো অটো আছে অটোটো আহিছে। ইয়াৰ পৰা আমালোকে এতিয়া হোজাইলৈকে যাম আৰু ইয়াতে ভক্তসকল আছে আৰু এয়া হ'ল আমাৰ তপন দা বলেবাৰ ভক্ত হয় আৰু ইয়াতে আছে মেইন ভক্ত, সব ভক্ত আহি আছে। একেলগতে এতিয়া অটো লৈ গৈ আছোঁ হোজাইলৈকে। এতিয়া ষ্টেচনতে আহিছোঁ হোজাই ষ্টেচনত। মানে যিটো ট্ৰেইন আহাতে আহিছিলোঁ এইটো ট্ৰেইন মানে মিছ হৈ গ'ল, ৰঙীয়া হয়। তো এইটো আমালোকে যদি 10 মিনিট আগতে আহিলোঁ মানে ট্ৰেইনটো পালোহেঁতেন। তো এতিয়া আমালোকে আৰু এটা কি ট্ৰেইন আছে ইয়াতে আলিপুৰদুৱাৰতে এতিয়া আমালোকে যাম, যিটো মানে 3:45 হয় ট্ৰেইনটো। তো এইটো ট্ৰেইনতে আমালোকে এতিয়া যাম। এতিয়া আমালোকে টিকেট কাটিবলৈ গৈ আছোঁ। তো মোৰ লগতে আছে তপন দা। তো গাইজ ফাইনেলি গাড়ীটো আহি পৰিছে, ট্ৰেইনটো আহি পৰিছে। এতিয়া আমালোকে গৈ আছোঁ গুৱাহাটী। মোৰ ইয়াতে নেকি আৰু এয়া হ'ল আমাৰ যোগীজান ৰেলৱে ষ্টেচন। আগৰ পৰা বহুত ডেভেলপ হৈছে। তো এতিয়া আমালোকে গৈ আছোঁ গুৱাহাটী। ভিডিঅ'টো লাষ্টলৈকে চাই থাকক, বেলেগ হ'বলৈ গৈ আছে গাইছ।
চাওক ইয়াতে Nagaland Express is standing on platform number 2. বেশি আইস না রে পরে ধরবে না আচ্ছা 2 মিনিট ওভারলোড হয়ে যাবে রে ওভারলোড এটা ব্যাক সাইডে বলবো কামাখ্যা স্টেশনত আহিছোঁ এতিয়া ইয়াৰ পৰা আৰু খোজকাঢ়ি যাব লাগিব যিটো যিটো হয় কামাখ্যা স্টেশনৰ পৰা চিটি বাছ ধৰিলোঁ চিটি বাছ ধৰি এতিয়া আপোনালোকে ভূৱনেশ্বৰ টাউনত গৈ আছোঁ আপোনালোকে চাই থাকক আৰু ইয়াতে বহুত ভক্ত আহিছে আৰু বাহিৰৰ পৰাও আহিছে আপোনালোকে আগতো দেখুৱাইছোঁ এতিয়া আপোনালোকে দেখুৱাম ভিডিঅ' লাষ্টলৈকে চাই থাকক আৰু এতিয়া বাছৰ পৰা নামিলোঁ ইয়াৰ পৰা আৰু খোজকাঢ়ি খোজকাঢ়ি যাব লাগিব পাৰ কৰেগা বলবো এয়া হ'ল ভীমশঙ্কৰৰ যিটো গেট যিটো হয় যিটো গেট হয় তো আগতে এতিয়া গৈ আছোঁ তাতে মন্দিৰ আছে তো ইয়াতে গৈ আৰু পূজা টূজা কৰিম পাহাৰৰ ওপৰত মন্দিৰটো হয় মন্দিৰটো আপোনাৰ লগত আগতে গৈ দেখুৱাই আছে
তো গাইছ ইয়াতে মই প্ৰথমবাৰৰ বাবে আহিছোঁ ইয়াতে আৰু আগতে মই ভাবি নাছিলোঁ যে ইয়াতে ইমান বাবাৰ ভক্ত হ'ব। চাওক ইমান বাবাৰ ভক্ত ইয়াতে আহিছে আৰু ইয়াতে চাওক এটা গণেশ মন্দিৰ আছে, গণেশ মন্দিৰৰ ওচৰতে ইয়াতে মানে মানুহ পূৰা ভিৰ হৈ আছে, বাবাৰ ভক্ত পূৰা ভিৰ হৈ আছে। মানে কিয় ভিৰ হৈ আছে এইটো মই আপোনালোকক কৈ আছোঁ। এতিয়াও মানে 12টা বজা নাই, এতিয়া সেইকাৰণে গেটটো বন্ধ আছে। 12টা বজাৰ পাছতেই গেটটো খুলিব। আৰু ইয়াতে চাওক ইয়াতে মানুহ লাহে লাহে গৈ আছে আৰু আগতে আছে যিটো মানে মেইন গেট হয়, যিটো জ্যোতিৰ্লিংগ ধাম হয়, তাতে এইটোৰ ভিতৰতে আছে, তলতে যাব লাগে। তলতে এতিয়া মই আপোনালোকক জুম কৰি দেখুৱাই আছোঁ যে মন্দিৰটো ইমান তলতে হয় আৰু মানুহ পানী ঢালি আছে। মানে ইয়াতে মানে আপোনালোকে ভক্তি কৰিব নোৱাৰে, মানে পানী ঢালি মানে ইয়াৰ পৰা গুচি যাব লাগে। চাওক ইয়াতে মানে লাইন ধৰি পানী ঢালি আছে আৰু আপোনালোকে ভক্তি কৰিবও নোৱাৰে। এই এনেকুৱা মানে পৰিস্থিতি চলি আছে ইয়াতে, ইমান মানুহ বাবাৰ ভক্ত ইয়াতে আহি পানী ঢালি আছে। তো আগতে আপোনালোকক দেখুৱাই আছোঁ যে ময়ো ইয়াতে পানী ঢালিছোঁ, যে আপোনালোকক দেখুৱাম। ভিডিঅ'টো লাষ্টলৈকে চাই থাকক, আপোনালোকে বুজি পাৰিব। লাইন বম, লাইন বম। लाइन बम आगे बम। पार करेगा, पार करेगा, पार करेगा, पार करेगा। Boom boom, boom boom, boom boom, boom boom, boom boom, hoise to ar koto bol boom, आगे boom, पीछे बम, बोल 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 बम। तो गाइस এতিয়া পানী ঢালা শেষ আৰু এতিয়া আমালোকে এতিয়া গৈ আছোঁ মানে ৰেষ্ট কৰিম, ৰেষ্ট কৰি আৰু যাম ঘৰতে আৰু তাৰ আগতে গৈ ৰেষ্ট কৰি আছোঁ এতিয়া। তো ভিডিঅ'টো স্কিপ নকৰিব আৰু অলপ ভিডিঅ' আপোনালোকক দেখুৱাম, দেখুৱাই আৰু সমাপ্ত কৰিম। বল বম, বল বম, বল বম, বল বম, বল বম।
এতিয়া আমালোকে কামাখ্যা ষ্টেচনতে আছোঁ বলবমে যিটো 4 সপ্তাহ বলবমৰ পানীটো ঢালিলোঁ ঢালি এতিয়া আমালোকে ঘৰতে গৈ আছোঁ আৰু 4 নম্বৰ বলবম এতিয়া সমাপ্ত কৰিলোঁ আৰু আপোনালোকৰ লাষ্ট সপ্তাহত আপোনালোকৰ লগ হ'ব ভিডিঅ'টো ইয়াতে বাই বাই